আমাৰ বিদ্যালয়খনৰ নাম চেৰাংচি বড়ো LP স্কুল। কি কি অসুবিধা হৈছে? আমাৰ অসুবিধাটো ইয়াৰ বহুত আছে। এতিয়া শিক্ষকৰ কাৰণে অসুবিধা হৈ আছে। শিক্ষকটো আমাৰ আছামিজ মিডিয়ামৰ পৰা আহিছে, তেখেতে এতিয়া বড়ো ভাষা নাজানে, শিকাব নাজানে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী ইয়াত বৰ্তমান কমি গৈছে। কমি এতিয়া 6-7জন মানে আছে। বেলেগ স্কুলত এতিয়া এডমিশ্যন কৰিব লগা হৈছে গাৰ্জেনকেইটা। আজি 3-4 বছৰমান হ'ল। গতিকেলৈ আমি চৰকাৰৰ আহ্বান জনাম যে আমাৰ এই বড়ো মিডিয়ামৰ শিক্ষক আমাক অতি সোনকালে যদি পঠিয়াই দিয়ে তেতিয়া আমাৰ কাৰণে ভাল হ'ব। নহ'লে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বেয়াত গৈ আছে। অতি শীঘ্ৰে আমাৰ বড়ো মিডিয়ামৰ শিক্ষক দিয়ে, দি কিনে আমাৰ এই চাংচি গাঁৱৰ বড়ো LP স্কুলখন বচায়। এইটো আপোনালোকৰ বড়ো মিডিয়াম নহয় জানো? কিন্তু শিক্ষক নিযুক্তি দিছে আছামিজ মিডিয়াম। আছামিজ মিডিয়ামৰ এইটো কেতিয়াৰ পৰা এনেকুৱা হৈ আছে? এইটো আজি 3 বছৰ হ'ল। 3 বছৰ ৰানিং চলি আছে। 3 বছৰৰ পৰা আপোনাৰ আছামিজ মিডিয়ামৰ শিক্ষকজনে বড়ো মিডিয়াম শিকাই আছে? শিকাই আছে, কিন্তু তেখেতে শিকাব নোৱাৰে। হ'লেও তেখেতে অলপ উপস্থিত হৈ কিনে অলপ শিকাই কিনি যায়, আহি মাজে মাজে আহে যায়। এনেকুৱা চলি আছে আমাৰ বৰ্তমান ইয়াত। কি ক'ব? আমি চৰকাৰৰ আহ্বান জনাম যে অতি শীঘ্ৰে আমাৰ বড়ো মিডিয়ামৰ শিক্ষক দি কিনে আমাৰ স্কুলত পঠাই দিয়ে। এতিয়া আমি আশা কৰিছোঁ চৰকাৰৰ ওচৰত। আমাৰ এই স্কুলখনৰ নাম হ'ল চৌৰাংচী প্ৰাথমিক বড়ো বিদ্যালয়। এই বিদ্যালয়ত বড়ো মিডিয়ামৰ টিচাৰ পালে আমাৰ কাৰণে ভাল আছিলে। এতিয়া আমাৰ অসমীয়া মিডিয়ামৰ হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে। ছাত্ৰ ছাত্ৰীবিলাক নুবুজে, সিও বুজাব নোৱাৰে। সেইকাৰণে বহুত অসুবিধা হৈ আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক বেলেগত এডমিশ্যন কৰিবলগীয়া হৈছে। বহুত দূৰণিত এই গাঁও এৰি বেলেগ জেগাত বেলেগ স্কুলত এডমিশ্যন কৰিবলগীয়া হৈছে। সেইকাৰণে আৰু যিবিলাক ইয়াত আছে এইবিলাকৰ বহুত অসুবিধা। শিক্ষা দীক্ষাৰ সময়ত আমাৰ টিচাৰৰো অসুবিধা হয়, আমাৰ ল'ৰা ছোৱালীয়েও বুজি নাপায়। সেইকাৰণে বহুত অসুবিধা হৈছে। সেইকাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী একেবাৰে পিছ পৰি আছে। সেইকাৰণে অতি শীঘ্ৰে যদি আমাৰ এই বড়ো মিডিয়াম প্ৰাথমিক বিদ্যালয়ত যদি আমাৰ বড়ো মিডিয়ামৰ শিক্ষক যদি নিযুক্তি দিয়ে তেতিয়া আমাৰ ৰাইজৰ ফালৰ পৰা আৰু ল'ৰা ছোৱালীৰ ফালৰ পৰা চবৰ কাৰণে ভাল হ'ব। কেইজন শিক্ষক আছে আপোনাৰ? এতিয়া বৰ্তমান এজনে আছে, মানে তেখেতে আমাৰ বড়ো ভাষাটো নাজানে। সেইকাৰণে তেখেতৰো বহুত